অসমীয়া সমাজক আধ্যাত্মিকতাৰ বান্ধোনৰ লগতে গুৰু দুজনাৰ অপূৰ্বৰ সৃষ্টিৰাজিক সংৰক্ষণ আৰু চৰ্চাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে অসমৰ সত্ৰসমূহ। এই সত্ৰসমূহে অসমীয়া জাতিক বা এই সত্ৰসমূহৰ যি অৱদান অসমীয়া জাতিলৈ আচলতে সঁচাকৈ এক বুজাব নোৱাৰা, অসমীয়া জাতি আৰু সত্ৰৰ একেটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠিৰ নিচিনা। আহকচোন আজি আমি এখন সত্ৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আৰু সেই সত্ৰখন হ'ল শ্ৰী শ্ৰী চেঁচা সত্ৰ। এই সত্ৰভাগৰ নাম কিয় চেঁচা সত্ৰ হ'ল? আহক জানো মৰিজাজি চেঁচা সত্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা এই সত্ৰৰ ডেকা সত্ৰাধিকাৰ লোকনাথ গোস্বামী ছাৰৰ পৰা। চেঁচা সত্ৰৰ প্ৰাচীনটো অতি পুৰণি, অতি প্ৰাচীন। এই সত্ৰ অতীতত ডিব্ৰুগড় জিলাৰ লৰুৱা মৌজা অন্তৰ্গত চেঁচা নদীৰ কাষত এই সত্ৰৰ আদি পুৰুষ অৰ্থাৎ সত্ৰাধিকাৰ বৰকৃষ্ণদেৱে প্ৰতিষ্ঠা কৰিছিল। আৰু সেইকাৰণে এই সত্ৰখনৰ নাম চেঁচা সত্ৰ। ডিব্ৰুগড় জিলাৰ লৰুৱা মৌজাৰ অন্তৰ্গত চেঁচা নদীৰ পাৰৰ পৰা কেনেকৈ ধৰণেনো এই মৰিজাজিৰ পাৰলৈ চেঁচা সত্ৰ আহি ইয়াত মৰিজাজি শ্ৰী শ্ৰী চেঁচা সত্ৰ নামেৰে নামাকৰণ হ'ল, তাৰ বিষয়ে আমি জানোচোন আহক। এই সত্ৰৰ ডেকা গোসাঁই তথা মৰিজাজি চেঁচা সত্ৰ মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত প্ৰবীণ গোস্বামী ছাৰৰ পৰা। নমস্কাৰ। এই মৰিজাজি শ্ৰী চেঁচা সত্ৰৰ ঐতিহ্য বুলি ক'লে আমি বহুত আগলৈ যাব লাগিব। আহোম ৰজা স্বৰ্গদেউ আহোম ৰজাৰ সেই সময়ৰ খুৰাৰজাৰ দিনত ডিব্ৰুগড় জিলাৰ লৰুৱা মৌজাৰ পানীডিং অঞ্চলৰ প্ৰথমে সত্ৰ স্থাপন কৰিছিল। সেই সময়ত কৃষ্ণদেৱ আটাই আৰু তেখেতৰে পুত্ৰ জগমোহন আটাই তাত বহুদিন ধৰি সত্ৰ পৰিচালনা কৰি আছিল। আহোম ৰজাৰ পৃষ্ঠপোষকত তাত বহু ধৰণৰ পুৰণা কীৰ্তিচিহ্ন আজিও তাত বিৰাজমান হৈ আছে। কিন্তু মানুহৰ আক্ৰমণত তাত থাকিব নোৱাৰি তাৰ পৰা ভটিয়াই ব্ৰহ্মপুত্ৰ দি আহি বোকাখাটত সত্ৰ স্থাপন কৰে। সেই বোকাখাটত জগমোহন তাৰ কনিষ্ঠ পুত্ৰ চতুৰ্ভুজদেৱে কৰঙালৈ গুচি আহে। কৰঙাত শ্ৰী শ্ৰী চেঁচা সত্ৰ স্থাপন কৰে আৰু কৰঙাৰ পৰা তেখেতৰ পুত্ৰ প্ৰাণনাথ দেৱ আৰু তেখেতৰ পুত্ৰ পূৰ্ণকামদেৱ আৰু তেখেতৰ পুত্ৰ টংকেশ্বৰ আটাই তাত সত্ৰ প্ৰতিষ্ঠা কৰি পৰিচালনা কৰি আছিল। আৰু সেই সময়তে টংকেশ্বৰ আটাৰ পুত্ৰ পদ্মধৰ আটাক খনামুখ অঞ্চলত সত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজ্ঞা কৰে আৰু সেই মৰ্মে তেখেতৰ এপাত খৰম লৈ আহি খনামুখ অঞ্চল, সেই সময়ৰ খনামুখ বুলি কয় আৰু আজি মৰিজাজি, এই মৰিজাজি অঞ্চলতে শ্ৰী শ্ৰী চেঁচা সত্ৰ 1750 চনত প্ৰতিষ্ঠা কৰে আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে ইয়াত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰ সৈতে সত্ৰীয়া নীতি নিয়মৰ সৈতে পৰিচালিত হৈ আছে। আৰু এইটো আমাৰ কৰঙা চেঁচা সত্ৰ, এই খনামুখ চেঁচা সত্ৰ, তেতিয়াৰ খনামুখ চেঁচা সত্ৰ আৰু বৰ্তমান মৰিজাজি চেঁচা সত্ৰ, এইখন একেজন সত্ৰাধিকাৰ দ্বাৰা পৰিচালিত আৰু আমাৰ একেধৰণৰে যিটো সত্ৰীয়া পৰম্পৰা, সেই পৰম্পৰাৰ সৈতে আমাৰ পৰিচালিত হৈ বৰ্তমানো আছে। আমাৰ সত্ৰত জ্যেষ্ঠানুসাৰে যিজনে জ্যেষ্ঠ হয়, জ্যেষ্ঠানুসাৰে সত্ৰাধিকাৰৰ আসন গ্ৰহণ কৰে আৰু বৰ্তমান আমাৰ এই চেঁচা সত্ৰত তেতিয়াৰ পৰা পদ্মধৰ আটাৰ দিনৰ পৰা প্ৰতিষ্ঠিত হৈ বৰ্তমানলৈকে এতিয়া আমাৰ শ্ৰী শ্ৰী বেণুধৰ আটা আমাৰ এই সত্ৰৰ সত্ৰাধিকাৰ। আমাৰ মৰিজাজি চেঁচা সত্ৰ মূলতে অতীজত খনামুখ চেঁচা সত্ৰ বুলি জনাজাত আছিল। এতিয়া কিন্তু কালক্ৰমত আমাৰ এই অঞ্চলটোত মৰিজাজি শ্ৰী শ্ৰী চেঁচা সত্ৰ নামে জনাজাত। ধৰ্মীয় শিক্ষাৰ উপৰিও আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰতো এই অঞ্চলটোৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিশেষভাৱে উল্লেখ কৰিব লাগিব মৰিজাজি চেঁচা সত্ৰ মধ্য ইংৰাজী বিদ্যালয়, মৰিজাজি চেঁচা সত্ৰ
মজলীয়া বিদ্যালয় আৰু মৰিজাজি স্বেচ্ছাসত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়। বৰ্তমান বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ যোগেদি এই তিনিখন বিদ্যালয় এতিয়া মৰিজাজি স্বেচ্ছাসত্ৰ উচ্চ মাধ্যমিক বিদ্যালয় নামেৰে নামাংকিত। ইয়াৰ উপৰিও প্ৰজ্ঞান একাডেমী নামেৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি এই সত্ৰখনে এই অঞ্চলটোক শৈক্ষিক দিশত আগবাঢ়ি যোৱাত অৰিহণা যোগাইছে। সত্ৰ এখনত থকা সম্পদসমূহৰ পৰাও সেই সত্ৰখনৰ বিষয়ে বহু কথা বা বহু তথ্য জনা যায়। সেই সময়ত তেওঁলোকৰ জীৱিকাৰ প্ৰণালী বা আভিজাত্যৰ এটা পৰিচয় প্ৰদান কৰে সেই সত্ৰখনে। আহকচোন আমি মৰিজাজি চেঁচা সত্ৰত কিনো সম্পদ আছে বা সেই সম্পদসমূহৰ বিষয়ে অকণমান আমি জানিবলৈ চেষ্টা কৰোঁ। পদ্মধৰ এটা এই ঠাইত সত্ৰ স্থাপন কৰিবলৈ আহিছিল, তেতিয়া কোনো সত্ৰে সম্পদ আহৰণ কৰি অনা নাছিল, আৰু যি সম্পদ আহৰণ কৰিছিল ইয়াতেই কৰিছিল। আমাৰ চেঁচা সত্ৰৰ সম্পদ বুলি ক'বলৈ গ'লে অতীজতে আমাৰ য'ত সত্ৰ প্ৰতিষ্ঠা হৈছিল দিহিংমুখত চেঁচা নদীৰ কাষত, তাতে আমাৰ ৰজাই নিৰ্মাণ কৰি দিয়া দৌল দেৱালয় এইবিলাক ধ্বংসাৱশেষ তাতে আছে। আৰু বৰ্তমান আমাৰ ইয়াত থকা সম্পদৰ ভিতৰত মই বিশেষকৈ উল্লেখযোগ্য যে মন্দিৰত থকা দুভাগ সোণৰ বাংশী গোপাল মূৰ্তি আৰু এটা পিতলৰ ডবা, তামৰ ডবা, এনেকুৱা এই বহুতখিনি মূল্যৱান সম্পদ আমাৰ মন্দিৰত আছে। আৰু তাৰোপৰি পাঁচমুখীয়া ৰজাদিনীয়া পাঁচমুখীয়া শৰাই, বৰটো, বিভিন্ন বহু পুৰণি কালৰ আমাৰ সাঁচিপাতৰ পুথি, গুৰুজনাৰ পুথি, সত্ৰ ঐতিহ্যৰ পুথি, তাৰোপৰি ৰূপৰ তামোল, ৰূপৰ টেমা, তামোল কটাৰী, এইবিলাক আমাৰ সম্পদ, যথেষ্ট সম্পদ আমাৰ সত্ৰত বৰ্তমান বিৰাজমান। আৰু তাৰোপৰি আমাৰ বিভিন্ন ধৰণৰ তেনেকুৱা আচবাব আছে যিবিলাক আমাৰ আচলতে বান কাঁহী, বান লোটা, এনেকুৱাবিলাক কাঁহী, বাতি, হাতী খুজীয়া বাতি, এইবিলাক যথেষ্টখিনি আমাৰ সম্পদ ইতিমধ্যে আমাৰ সত্ৰত আছে। আমি সত্ৰখনৰ নাম কি কাৰণে চেঁচা সত্ৰ হ'ল তাক জনাৰ উপৰিও ডিব্ৰুগড় জিলাৰ লৰুৱা মৌজাৰ অন্তৰ্গত চেঁচা নদীৰ পাৰৰ পৰা আহি কেনেকৈ ধৰণেনো মৰিজাজি নদীৰ পাৰত আহি মৰিজাজি চেঁচা সত্ৰ নামেৰে নামাংকিত হ'ল, তাৰ লগতে শিক্ষাৰ ক্ষেত্ৰলৈ কি অৱদান, কি সম্পদ, সেই সকলোবোৰ জনাৰ পিছত আহকচোন আমি এইবাৰ জানিবলৈ চেষ্টা কৰোঁ সত্ৰখনৰ সত্ৰীয়া সংস্কৃতিৰ বিষয়ে বা সাংস্কৃতিক দিশৰ ক্ষেত্ৰত এই সত্ৰখনৰ ভূমিকা কেনেকৈ ধৰণৰ আছিল বা কেনে পৰ্যায়ত আছে আমি জানিবলৈ চেষ্টা কৰোঁ। আহকচোন এবাৰ। অতীতৰ পৰা ক'বলৈ গ'লে মই মোৰ পিতৃপুৰুষৰ পৰা জনামতে প্ৰথমে এই সত্ৰত ছাৰ বুলি এজন ব্যক্তি আছিল, স্বনামধন্য ব্যক্তি আছিল। তেওঁ সকলো ফালৰ পৰা পাৰ্গত আছিল। ছাৰ ভট্টাচাৰ্যী, তেখেত এতিয়া বৰ্তমান আমাৰ ওচৰতে থকা দীপ ভট্টাচাৰ্যীৰ ককাক। আৰু তেখেতে ইয়াত আমাৰ এই সত্ৰত ভকতসকল, গোসাঁইসকলক বিভিন্ন ধৰণৰ গীত মাত, এই অংকীয়া গুৰুজনাৰ বিৰচিত নাটবিলাকৰ গীত মাতবিলাক শিকাইছিল আৰু খোল শিকাইছিল। আৰু তেখেতৰ পাছত তেখেতে শিকাই থৈ যোৱা ব্যক্তি স্বৰ্গীয় ভুৱন চুতীয়াদেৱ, স্বৰ্গীয় নোমল ভূঞাদেৱ, স্বৰ্গীয় আনন্দ বৰুৱাদেৱ, তেখেতসকলে সেই সংস্কৃতিটো ধৰি ৰাখিছিল। আৰু আমাৰ সত্ৰত বিশেষকৈ সত্ৰৰ পুৰণি প্ৰথামতে যি প্ৰকৃত অংকীয়া ব্ৰজাৱলী ভাষাৰ নাটহে ইয়াত আচলতে অভিনয় কৰা হৈছিল। আৰু আমাৰ গায়ন বায়নৰ প্ৰথা আছে, গায়ন বায়নখিনি শিকাইছিল, আৰু ভাওনা সামৰণি যিবিলাক আছিল সেইবিলাক শিকাইছিল। এতিয়া মই সম্পূৰ্ণৰূপে সেইখিনি আয়ত্ব কৰি লৈছোঁ। আৰু সেই পৰম্পৰা মতে এতিয়া ইয়াত চলি আছে, আৰু সেই ধৰণেই ইয়াত সত্ৰত চলি আছে। এতিয়ালৈকে আমাৰ যিটো জেনেৰেশ্যন আছে, সেই জেনেৰেশ্যনৰ পাছত আমি শিকোৱাৰ কোনো এটা আমি ব্যৱস্থা কৰা নাই। কিন্তু মই ভাবিছোঁ যে মই ভৱিষ্যতে সেই যিখিনি মানে কলা সংস্কৃতি, সেই কলা সংস্কৃতিবিলাক শিকাবৰ কাৰণে মই চেষ্টা কৰিম। সত্ৰখনৰ বিভিন্ন কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ। এই সত্ৰখনৰ বিষয়ে আৰু বহু কথা জানিবলগীয়া আছে, আৰু এই সত্ৰখনৰ বিষয়ে আমি জানিবলৈ গ'লে আমাৰ এই অঞ্চলটোৰ বহু তথ্য জানিবলৈ পোৱা যায়। আমি সেইসমূহো আমি আপোনালোকৰ কাষলৈ পৰৱৰ্তী সময়ত লৈ আহিম।
আমাৰ এই অনুষ্ঠানটো চাই কেনে পাইছে আপোনালোকে জনাব। তাৰ লগতে আমাৰ ইউটিউব চেনেল কলাভূমি এক যাত্ৰা আৰু লগতে শংকৰদেৱ কলা একাডেমীৰ এই পেজটোক আপোনালোকে ফ'ল' কৰিব আৰু কেনে পাইছে আমাৰ অনুষ্ঠান চাই আপোনালোকে জনাব। আপোনালোকৰ মন্তব্যই হ'ব আমাৰ আগবাঢ়ি যোৱাৰ যথেষ্ট প্ৰেৰণা আৰু সাহস।